নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল টেগ হেল্পলৈ বন্ধুসকল আপোনালোকে সকলোৱে গম পাইছে যে Hslc যি সকলে পৰীক্ষা দিছিলে তেওঁলোকৰ আজি ৰিজাল্ট আহি গৈছে তাৰ ভিতৰতে আপোনালোকে আজি এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব তাৰ ভিতৰত প্ৰথমৰ পৰা দশম স্থান পোৱাৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰ তেওঁলোকে কোনখন স্কুলৰ পৰা পাছ কৰিছে আৰু তেওঁলোকৰ নাম আৰু তেওঁলোকৰ মুঠ নম্বৰ সকলো জানিব পাৰিব জানিবলৈ ভিডিওটো শেষলৈকৈ চাব এতিয়া বলক ভিডিওটো আৰম্ভ কৰো প্ৰথম স্থান লাভ কৰা ছাত্ৰজন হৈছে ধৃতিৰাজ বাস্তৱ কলিতা তেওঁৰ মুঠ নম্বৰ হৈছে 595 তেওঁৰ পাৰ্চেন্টেজ হৈছে 99.1% তাৰ পিছতে হৈছে সেকেন্ড স্থান লাভ কৰাজন হৈছে অলংকিতা গৌতম বৰুৱা তেওঁ লাভ কৰিছে 594 তাৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে দেবিস্মা প্ৰিয়া বৰা তেওঁৰ মুঠ নম্বৰ হৈছে 591 তেওঁ পাছ কৰিছে জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰৰ পৰা তাৰ পিছতে তৃতীয় স্থান লাভ কৰিছে জ্যোতিষ্মান দেৱ শৰ্মা তেওঁ মুঠ নম্বৰ লাভ কৰিছে 591 তেওঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা লাভ কৰিছে তাৰ পিছত হৈছে সাকিক জি বুলটন মুঠ নম্বৰ তেওঁ 591 সেইন্ট মেৰিজ হাই স্কুলৰ গুৱাহাটীৰ পৰা তেওঁ পাছ কৰিছে তাৰ পিছত চতুৰ্থ স্থান পাইছে নমস্যা ডেকা তেওঁ মুঠ নম্বৰ পাইছে 590 লিটল ফ্লাৱাৰ স্কুল নলবাৰীৰ পৰা তেওঁ পাছ কৰিছে তাৰ পিছত হৈছে হিয়াশ্ৰী শৰ্মা তেওঁ মুঠ নম্বৰ পাইছে 590 দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা তেওঁ পাছ কৰিছে পঞ্চম স্থান লাভ কৰিছে মানৱ উত্তম দেও তেওঁ মুঠ নম্বৰ পাইছে 589 তেওঁ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰিছে তাৰ পিছত হৈছে অংকৰজ্যোতি বেছ বৰুৱা তেওঁ মুঠ নম্বৰ পাইছে 589 তেওঁ লাভ কৰিছে উদয়ন শান্তি নিকেতন বেজেৰৰ পৰা তাৰপিছত হীৰকজ্যোতি বৈশ্য মুঠ নম্বৰ পাইছে 589 কোৰিয়া হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা তাৰপিছত ষষ্ঠ স্থান লাভ কৰিছে প্ৰথমজন হৈছে হৰ্ষবৰ্ধন মহেশ্বৰী তেওঁ মুঠ নম্বৰ পাইছে 588 মাৰিয়ান হাই স্কুল বৰপেটাৰ পৰা তাৰ পিছতে ষষ্ঠ স্থান লাভ কৰিছে হৰিন্দ্ৰ বৰা তেওঁ মুঠ নম্বৰ হৈছে 588 চেণ্টেজ হাৰ্টছ হাই স্কুলৰ পৰা গোলাঘাটৰ পৰা তেওঁ পাছ কৰিছে তাৰ পিছতজন হৈছে ৰণুজ্যোতি বৰুৱা তেওঁ মুঠ নম্বৰ লাভ কৰিছে 588 তেওঁ জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰৰ পৰা পাছ কৰিছে তাৰ পিছতজন হৈছে হিমাশ্ৰী বৰুৱা তেওঁ মুঠ নম্বৰ পাইছে 588 ফুলেশ্বৰী গাৰ্লছ হায়াৰ সেকেন্ডাৰী স্কুল শিৱসাগৰৰ পৰা তাৰ পিছত সপ্তম স্থান লাভ কৰাজন হৈছে অভিলাষা শৰ্মা তেওঁ মুঠ নম্বৰ পাইছে 587 তেওঁ পাছ কৰা স্কুলখন হৈছে সেইণ্ট মেৰিজ হাই স্কুল উত্তৰ লখিমপুৰৰ পৰা তাৰ পিছত হৈছে জালক জালান তেওঁ মুঠ নম্বৰ পাইছে 587 তেওঁ সেইণ্ট এন্টনিছ ইংলিছ স্কুলৰ নগাঁৱৰ পৰা পাছ কৰিছে অষ্টম স্থান লাভ কৰিছে অনিশা ৰয় তেওঁ মুঠ নম্বৰ পাইছে 586 হলি ক্ৰছ HS স্কুলৰ পৰা তেওঁ পাছ কৰিছে তাৰ পিছত হৈছে নীলিকেশ দত্ত তেওঁ মুঠ নম্বৰ পাইছে 586 তেওঁ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা ৰামদিয়াৰ পৰা পাছ কৰিছে তাৰ পিছত হৈছে সিমৰণ বৰা তেওঁ মুঠ নম্বৰ পাইছে 586 ব্ৰকফিল্ড স্কুল লখিমপুৰৰ পৰা তাৰ পিছত হৈছে অন্তৰীক্ষা চাংকাকতি তেওঁ মুঠ নম্বৰ পাইছে 586 নামতি চাৰিআলি জাতীয় বিদ্যালয় নিকেতন শিৱসাগৰৰ পৰা তাৰ পিছত হৈছে অনেশা চাংকাকতি তেওঁ মুঠ নম্বৰ লাভ কৰিছে 586 তেওঁ পঢ়া স্কুলখন হৈছে ডনবক হাই স্কুল তিনিচুকীয়া নৱম স্থান লাভ কৰিছে ভিগু মোহন কুমাৰ তেওঁ মুঠ নম্বৰ হৈছে 585 তেওঁ পাছ কৰিছে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দৰঙৰ পৰা তাৰ পিছত হৈছে ৰাজদীপ বৰুৱা তেওঁ মুঠ নম্বৰ লাভ কৰিছে 585 তেওঁ পাছ কৰিছে শংকৰদেৱ শিশু নিকেতন কাকুডুঙাৰ পৰা তাৰ পিছত নিহাৰিকা ভৰালী তেওঁ মুঠ নম্বৰ লাভ কৰিছে 585 তেওঁ পাছ কৰিছে গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা তাৰ পিছত হৈছে শিল্পী শিক্ষা ডেকা তেওঁ মুঠ নম্বৰ 585 তেওঁ পাছ কৰিছে পলাহতল কাছমাৰী হাই স্কুল নগাঁৱৰ পৰা তাৰ পিছত হৈছে মাসুম মেহতাব তেওঁ মুঠ নম্বৰ লাভ কৰিছে 585 তেওঁ পাছ কৰিছে শংকৰদেৱ শিশু নিকেতন বাৰহাৰঘাটৰ পৰা তাৰ পিছত হৈছে ইমন বৈশ্য তেওঁ মুঠ নম্বৰ 585 তেওঁ পাছ কৰিছে শংকৰদেৱ শিশু নিকেতন বাৰহাৰঘাটৰ পৰা তাৰ পিছত হৈছে অভিনৱ গগৈ তেওঁ লাভ কৰিছে মুঠ নম্বৰ 585 সেইণ্ট জোসেফছ হাই স্কুল মৰাণহাটৰ পৰা তাৰ পাছত হৈছে অবিনাশ কেওট তেওঁ মুঠ নম্বৰ লাভ কৰিছে 585 সেইণ্ট ষ্টেফেন হাই স্কুল তিনিচুকীয়াৰ পৰা
তাৰপিছত হৈছে অন্যান্য মেধি তেওঁ মুঠ নম্বৰ হৈছে 585 অসম জাতীয় বিদ্যালয় নুনমাটিৰ পৰা তাৰপিছত হৈছে নিৰাজ খেতান তেওঁ মুঠ নম্বৰ 585 হেপী চাইল্ড হাই স্কুল গুৱাহাটীৰ পৰা দশম স্থান লাভ কৰিছে পূজা বেনাৰ্জী মুঠ নম্বৰ 584 শংকৰদেৱ শিশু নিকেতন বাহাৰীৰ পৰা তাৰপিছত হৈছে প্ৰেৰণা ডেকা মুঠ নম্বৰ 584 বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল বঙাইগাঁওৰ পৰা তাৰপিছতে লাভ কৰিছে পাৰ্শ্ব তাছনিম বৰভূঞা তেওঁ মুঠ নম্বৰ 584 শিলচৰ কেলেজিয়াত স্কুল কাছাৰৰ পৰা তাৰপিছত অনন্দিতা কোঁৱৰ তেওঁ মুঠ নম্বৰ লাভ কৰিছে 584 গৱজ্যোতি ভাস তেওঁ মুঠ নম্বৰ লাভ কৰিছে 584 শংকৰদেৱ বিদ্যা নিকেতন ৰামদিয়াৰ পৰা তাৰপিছত হৈছে অলিন্দিতা কলিতা তেওঁ মুঠ নম্বৰ লাভ কৰিছে 584 ক্লিৰডাফ শংকৰদেৱ শিশু নিকেতন কাৰ্বি আংলঙৰ পৰা সো আপোনালোকে স্ক্ৰীনত দেখা পাইছে দিবিজ বিকাশ মুঠ নম্বৰ 584 মই ইয়াৰ স্কুল কেইখনৰ নাম নকওঁ ভিডিওটো বহুতো দীঘলীয়া হৈ গৈছে সেইবাবে মই অকল নামকেইটা কৈ দিছো তাৰপিছত হৈছে অংকিতা দে তাৰপিছত ঋত্বিক কুমাৰ সুদ তাৰপিছত হৈছে শশাংক হালৈ তাৰপিছত মিছ বাহুল কৰিম এই কেইজনেই হৈছে ভিতৰত দশম স্থানৰ ভিতৰত হোৱা HSLCৰ ছাত্ৰ ছাত্ৰীসকল